নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এতিয়া বৰ্তমান শিৱ মন্দিৰত আছোঁ। আজি সোমবাৰ, মন্দিৰলৈ আহিছোঁ চাকি শৰাই দিবলৈ। ঘৰত সকলোৱে আহিছে, মই আহিছোঁ, মা আহিছে, পাপা আহিছে, তাৰপিছত ওচৰত বহুতো মানুহ আহিছে মন্দিৰত। মন্দিৰত আমি চাকি বন্তি জ্বলালোঁ, জ্বলাই এতিয়া এয়া ফল মূল কাটি আছে, মা পৰ্জল দি আছে, নিৰ্মালি খোৱা হ'ল। মই এতিয়া সেৱাও লোৱা। মনো ক'লৈ গৈছিলা তুমি? হা ক'লৈ গৈছিলা? মন্দিৰলৈ। আজিৰ পৰাতো চেছ আৰু ন হেৰি ভলীবল। ৰিম জিম, এতিয়া মই ৰিম জিম ব্লকত দিম নে ডি ব্লকত দিম? হা হা হেল্ল' দোস্ত কৈ দে, কৈ দিয়ে হেল্ল' দোস্ত, ৱেলকাম। মোৰ চেনেলটো চাব কৈ দিয়া, লাইক কমেণ্ট শ্বেয়াৰ কৰিব প্লিজ 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 প্লিজ। এইটো আমাক গৰুটো গৈছিলে নেকি আমাৰ লগত? নাই যোৱা নহয়। আজি মই হেল্ল' দোস্ত, ৱেলকাম টু মাই চেনেল ডি ব্লগ। এতিয়া বৰ্তমান ৰাতিপুৱা মই মৰ্ণিঙত মন্দিৰলৈ গৈছিলোঁ। সেই মন্দিৰত দেহৰ মংগল হৈ ঘৰখনৰ হৈ আজি আমাৰ মা শৰাই দিছে, সেই শৰাই তাতে সেৱা কৰিব গৈছিলোঁ। এতিয়া বৰ্তমান তাৰ পৰা আহি আছোঁ, এতিয়া মই হোজাইলৈ যাম। বাকী মন্দিৰৰ ভিডিঅ'খিনি আহি পাছত কৰিম। কিবা ভাল লাগিলে ভিডিঅ'টো চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই। এতিয়া হোজাই যাম দে।